ডাঙৰ বা কটৰিখন লৈ আছো ডাঙৰ বা এগিলাছ পানী না নাখায় ঐ আটা ভাইৰাছ শুনাই নাপাওঁ কলাই কাম কৰি মৰি আছো তাই মৰি গেলো এই গৰমত মৰি গেলো মোক কঁকালটি বেয়া হৈ গৈছে মোৰ আপা পানী এগিলাছ হাত ধুলো কেইবাৰ হাত ধুলো ইয়াত নাই ডাঙৰ পা ঐ কুকুৰ আছে গালি বাচ্চা তই জানা নাকাম্মা নীলা ভাতিকা বস্তু কাম নাই আর তোক বেহানটো পাতি দিবাছো তই বেহান পাতি দিয়া পাৰা কিয় হাতত বান্ধি ল'ব লগা কি করবি চিৰি নাই চিৰি না তই চিৰি এটা আনি দি মোক কাহাৰ তই মোৰ আগৰ পৰা কাহাৰ চিৰি এটা আনি দি মোক চাইড দি বেহান পাতি নেতা মোৰ হেংকাই মৰবি তই খালা কি জিন্দগী খাই ফেললা ঘৰলৈ ধান পৰ্যন্ত শেষ কৰি ফেললা খাব আৰু ঘুমাব সাৰত কাম হ'লে একো নাই আপ্লাই কৰিব লাগে আছে মাৰা যাম মই সোনকালে মাৰা যাম তই বাটাৰে কি হাল্লা কৰি আছ তই হা তই কালি বৰকা কথা কৈ আছো মোৰ বেহান কি কৰা কৰ এতিয়া সোনকালে বেহান পাত মাও নাই মই মৰি আছো তাতে পাতলা কৰ কিবা এটা সোনকালে যেটা পেচা চাই পেলাই মোক বেবাহান বাতি দি নলিব মই কাৰণে একটু নৰো আৰু লগত চলিছো দেই বেপাত মোৰেই নাই পাতি তাৰমানে নিশ্চয় যায় ফাইনেল লগত দেও দি দে হেৰি কৰিবি তোৰ ৰজনীমান নম্বৰটো আছে নে জন্মাৰ তোৰ পাটনাৰ এই লগ ঘূৰে তোৰ বদলাৰ পাটনাৰ তোৰ ফোন মাৰ আছে নম্বৰটো লগৈছো ফোনটো কথা পাতো অলপ বহুত দিন আনে দৰিং কৈছি হালো বুলিব ডাঙৰকে হালো বুলিব হেল্ল' ক'ত আছে মোৰ ঘৰত গ'লে আছো মাত তাড়াতাড়ি মাত দেখান কত কত লাগছে মোৰ একদম ইচ্ছা গেছে মাগৰে কিবা বকি আছে মোৰ একদম ইচ্ছা গেছে আহক কেতিয়া ৰখি আছো সোনকালে মাত মোৰ ইচ্ছা গেছে আছো নলি মৰিলে কি নলি ই মাৰাই যাব এতিয়া পাকবা আছি কিনি নাপাই মাত এই শালা কিরকম ফোন মারলে খুব নকাল এটা তার কেবা ফোন মারলে বহুদিন যাও না এফালে লকডাউন দি ঘরতো ওলা নাই বজার খানি পিছুটা করো আবার তার পাই মারি পাচ্ছু আও তার কি বস্তু আছে নি ঘরত লাগা যাওয়া রাস্তা এইটো মোৰে নাম্বাৰ মানে কি এয়া ৰিচিভ কৰিছিলে সেইকাৰণে মই ফোন কৰিলোঁ নাম্বাৰটো পালা যাতে মোক ফোন কৰি নাথাকিবা আৰু মই টাইম পালে ফোন কৰিম ও দেখা ঘরত আছে নি আজকে আহক বয়া পারিম না বহ বা বহুদিন আর টাইলস খসটো মেরামতি করে বেলেগ বনাই ভাবছি হ্যাঁ খবরে নাই মানুহটোৰ খবর না লকডাউন ভাই মোট কিনিতো আইবে না দে বেমার লাগুনি আমার বয়া ভাবছি 60 বাড়ে গেছি এটা ভাইরাস তো লাগবো পারে এটা মূল লাগা মানে মছলি বলি লাগবো কেন কথা গৰম লাগছে নেকি গরম লাগছে দিছে নেকি ভাল লাগিল এই বিচনে ক'ত পাব ফেনখান এই তাতে সুইচটো আছে দে যা যে বাকি আমি খবর কপ আছো দে আৰু কিবাকে কাম বন জনাই কাম বন জনাই কামত আজি বন্ধ আজি বন্ধ ৰবিবাৰ দিছে বাকি আপোনালোকৰ ক'ত গেল মালিক নি মালিকনি আছে ঘৰতে মোবাইলতে ব্যস্ত আপোনাৰ ছোৱালী এটা নাই দিটো আছে এটা আছিলে এটা দিলে পঢ়া ধৰা ক্লিয়াৰ হ'ল তে বেন্দা নাই বিয়া দিবাতো পাৰি পাৰি ভাল লাগে আনো মই হেৰি দে ধৰা দেখোন নাপায় আজিকালি ধৰা নাপায় আছে নাপায় চব ফটিয়া হাতত আছে নেকি এটা হাতত জনা আছিল তথাপিতো তাত সুধিব লাগিব সুধিব লাগিব ঠিক কৰি দিয়কচোন ভাবো আপোনাৰ ফোন নম্বৰটো মই ফোন কৰিম ফোন নম্বৰ নাই নেকি ফোন নম্বৰটো আছিল এইটো নতুন নম্বৰ চিমা মই মই লওকচোন লওক নম্বৰটো দেখো মোৰ মোবাইল মেছেজ মাৰি দিয়া কথা আহি যাব এতিয়া মোবাইলটো কি হ'ব
বাকী আমাৰ আপোনাক চাওঁ বুলি ভাল লাগিল নম্বৰ কওক 8777970845 বেছি মই যাবই নেকি বজাৰ অলপ কৰি এই যাব ৰ'ব ইমান গৰম দে হাই প্ৰেছাৰ আছে আপোনাৰ থাকি যাব অলপ পানী চানী খাই যা চানাপাৰা হা চানাপাৰা আছে নেকি খানাপাৰা ক'ত থাকোৱে কি কৰোঁতে পানী চানী খাই যা এই নিভা বোৱাৰীটো মাতছি একবাৰ চাওঁ নিভা পানী এগিলাচ লৈ আহচোন কি দেখি আনছি খাওঁ মনৰ পৰা দিছি না দে দে নকয়চোন মোক বেয়া আহিব মাছে দি খাব হৈছোঁ কি কয় তাকে কৰোণাৰ কাৰণে অভ্যাস হৈ গৈছে এইটো খোৱাটো আগত খোৱাটো পিছত মই খাওঁ দে মাছটো মাৰি অলপ হাতটো সোমাই কিনি আৰু বেমাৰ লাগিব কি হা আজিকালি ৰম মোক নামতই ৰম বেয়া পাইছ নেকি কিবা নাই ক'ত ভালকে মাতি এই ক'ত মাত তুমি নামতই মোক নাচিছিলোঁ বাকী যি কি নহওক আমাৰ পূজাৰ কথা বিয়াৰ কথা তুমি যি কি আলোচনা কৰি আছা মোৰ কথা বাবা এই বেলেগ কৰা নাই কচোন ক এই তো ডাঙৰ হ'লি এতিয়া আমি বিয়াৰ কথা আলোচনা কৰি আছোঁ তোৰ বিয়াৰ কথা নাই নাই মই এতিয়াতে বিয়া চিয়া নহওঁ এই তোক বিয়া নহয় এইফালে কি এই কি বিয়া নহয় এই বিয়াটো হ'বাই লাগিব এইটো ছোৱালী হৈ জন্ম দিছে যিহেতু বিয়া হ'বাই লাগিব মায়েৰে বিয়া হয় কি গম পাইছা তোৰ বিয়া হ'বাই লাগিব আৰু আমি তোৰ কথা ভাবি আছোঁ গম পাইছা না আৰু তোৰ এতিয়া পঢ়া শুনা সেই গৈছে তোমালোকে যি ভাল দেখা তাকে কৰা বুজা দেই কি হ'ল এই ধুনীয়া নাছিলে এনেকৈ ঘৰত এটা মানুহ নাই পানী একগিলাচ দিবৰ কাৰণে এইটো সদায় ঘুমাই থাকে উপায় নাই কি হ'ব এই পিঠিত এই জিন্দগী অ' বন্ধু আছি আছো ৰ'ব খৰখেদাকে বেগাবেগিকে আহিলোঁ দে আপুনি মাতা দেখি এই বৌ এই চকী টানি আনকচোন দেখছি না কিনি নেলি সেনেকুৱাই আৰু কি কৰোঁ ভাই এনেকৈ চলি আছোঁ উপায় নাই নিজে বহিব লগা মুম্বাই হওঁতে গেল আপোনাৰ গুচি হেৰি বাকী এনে আপোনাৰ খবৰ কেনেকুৱা খবৰ কি কম দেখছি নহয় এই তোমাৰ চুলি ধৰিছে বিচনিব কাৰণে টাইম পোৱা নাই লাহে বুই থাক লকডাউনৰ কথা ক'ত কি যাব ভাত আঞ্জা চব মই বনাব লাগে তাকেইতো আপোনাৰ বিয়া কৰে নাথাকে আপাতো এই দিনে দেখোন কৰিছিলোঁ কিবা সন্ধান পাইছি না সন্ধান পাইছি মানে এটা চৌধুৰীহঁতৰ এটা আপি আছে বুলি মই শুনিছিলোঁ এতিয়া আপিটো ডাঙৰ হৈছে নে নাইবা কিবা আছে নে কিবা সমুদ্ৰ ফটো চটো কিবা ফটো আছে মই এতিয়া তাক কলাক আপিটো বোলে নাই পঢ়া চঢ়া আপিটো নে বেয়া নহয় তাত যদি ফটো এটা আছিল মই ফটো এটা হোৱাটছআপত লৈ আহিছিলোঁ পঢ়া পাতি বেছি নালাগে পাৰে ঘৰখন চলাব পাৰিলে হ'ল লেখছি নে নাতিকে নাই দেখছোঁ চব চোতালটো বন্ধ কৰি গৈছে আপোনালোকৰ তাতো ৰাখচোন অলপ লিপষ্টিক লৈছে থোপ পালিচ কৰিছে অলপ সেনেকৈ কৰাই ৰাখচোন আজিকালি আপি দিলে এই একবাৰ দেখে এখন বিচনি পেলাই আপুনি বোৱাটো আৰম্ভ কৰাই নাই কাম অলপ ফটোখন ভয়া নাছিলে আপাক নামতে গিয়া যদি ঘৰৰ ভিতৰত আছে আগত গেছি ওলাই আপা আপা ঐ বাপা কি কো বাবাৰ ডাঙৰ হৈছে এই ফটোটো চাইছোন এই তোক লৈ পেলাই এটা পৰি লাগে মাবাইৰে কৈ আছে মোক এতিয়া ফোন কৰি পেলাই বেয়া লগা নাই দেখোন ঠিকেই আছে মোৰ কাৰণে নে তোৰ কাৰণে তোৰ কাৰণে দেই বলকে যাওঁ আজি বুলুক যে ক'ত এতিয়া ক'ত মানে চৌধুৰীহঁতৰ এই বিয়ে খাৰ ফাজি পোৱাৰ আগত চৌধুৰীহঁত তাকে যাব লাগিব আৰু আপি এটা আছে বুলুক যে সোনকালে এতিয়া তাকেইতো বল বাতৰি যাবা চাই বেপাৰী তই যাওঁ বুলি এনেকৈ যাব নোৱাৰি নহয় আকৌ নহয় যদি আপি থৈ আছে আপি তুই লৈ আহিলি হ'ল আৰু কি আছে পিছে চিঠাই নিব লাগিব নাই মই ফোন মাৰিম চৌধুৰী সুধি পেলাই যদি যাব লাগে ফোন মাৰিম আপোনাৰ বাপে যে গৈছে দে বন্ধুক মই ফোন মাৰিম ফোন মাৰাৰ পিছত সোনকালে বল জল আমি যাম তো মই যাই থাকো আপোনাক ফোন মাৰিম বল সোনকালে বল সোনকালে যাব এই আপাত তাত ফোন মাৰিলি হয় আপাতত ফোন নম্বৰ ফোন মাৰি দি যাব মোবাইলটো দি আপনি না রাখতে হচ্ছি না দে মোবাইল মোরা লাগতে দিল আপনাক মই কিবা এটা কৰি দৰকাৰ ব্যৱস্থা কৰিম দে দে হ'ব দে ओ दादी आपी साबाजा ओ दादी कोई ना साबाजा ओ दादी आपी साबाजा এই ফোন করছুন ও তই নাম্বার লগো আছে হেল্ল' বুলি কওঁ ৰিং কৰিছি হ্যালো ও করেছে হয় নাকি যাইছো
তোৰ মুখতে বোলে ৰখি আছে তো আৰু ৰ কথা এটা আছে কইনা তই চাবা আছে না মই চাবা আছো তোৰ লগত এখন গুচি বুজি তই লেভেল উঠেছে তই মই কেনেকে জানা নাই সমানা তুই কিয় বুঢ়া আমাৰ বল বলছি কি বিয়া তো হ'ব মই বেকাৰ বাবা হৈ আছো ও আছি বাপা এই মই বহুত টাইম বহি আছোঁ তাতো যাই বুলি নাই নাই ভালকে পানী গিলাচ নিকিনে দিবি আৰু মুখখন খোলা নাথাকিবি আকৌ হ'ব তুমি মোক ডিৰেকশ্যন দিব নালাগে বেছি ক'লেতো বেয়াই পাওঁ কেঞ্চেল হ'লে চাবি হা সকলো আঠযোৰ আলহী আহিলি বুলি এই ল'ৰা বাপা তোমাৰ নামটো কোৱাচোন ও মোৰ নাম অপূৰ্ব 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 পিছে কি কৰা তুমি ই অইলত কাম কৰে অইল ইণ্ডিয়া তেল দিয়া এখন বেয়া বস্তু নাখাওঁ ন তুমি ইগিলা কথা পাপ কথা বহিলে শুনিলি পাবা কিয় নহয় এই বিশ্বাস কৰিবা নোৱাৰি আজিকালি যেনেকে ধলিত চহী কৰি দিয়ে মাটি লোৱাৰ পিছত মানুহটো ঘৰত মই এনেকৈ চহী কৰি দিয়া পাৰা চলি আহিছোঁ মোক নহয় এই বিশ্বাস কৰিবা নোৱাৰি আজিকালি চলি নাখাওঁ নাই আপুনি নাহিলে দেখা পালি গা ধুৱাই দিবাৰ ক'ৰবাত ক'ৰবাত ঠিক টানিছে দিগদাৰ গা ধুৱাই দিব কৈছোঁ মই গা ধুই যাম এইটো এখেতে দেখোন মনে মনে আছে আপুনি কওক কিবা এই আমাৰ মানে সৰুৰ পৰাই বন্ধু এখাতে কৈছে মই কি পাম আৰু আপুনি কওকচোন মানে কথাটো এনেকুৱা আপোনালোকে যেন জানেই যি মোৰ এজনী মই ছোৱালী কৈছোঁ নহয় নহয় বহুত মৰমত ডাঙৰ দীঘল কৰিছোঁ এতিয়া বাপাই বাপুত ৰাখিব পাৰে নে নোৱাৰে ৰাখিম ৰাখিম বিন্দাছ ৰাখিম একদম মোৰ একো আপত্তি নাই মানে কি কৰে কি নকৰে খালি কি একো খাব নালাগিব ভালকে ৰাখলি হ'ল আপিটো মোৰ একো নাই ঠাণ্ডা পানী ফুকে ফুকে খায় কি কম এনেকুৱা হ'লেচোন ভালেই আৰু এনেকুৱা হ'লে ভালেই ৰ'বকচোন মাজনী ঐ পানী লৈ আছোন পানী মাজনী পানীটো আমি দেখা চেনি মাইনি অলপ কৰি লওঁ কৰে হৈছে আছে আছে ৰাখিম অলপ পানী দুই টকা মাজনী থওঁচোন আপোনালোকে কথা পাতক মই অলপ বাহিৰৰ পৰা আহোঁ ময়ো যাওঁ ৰ'ব ঘৰত আহিব নেকি এই ভালকে অলপ লিলিমাই চিলিমাই কম আমাক শিকাব নালাগে যা পাপা হেপাকে যা আহা বহা বেছি কথা পতা হ'লে আপোনালোকৰ মুঠ খাই পিছে আপিটো কেনে পালা ভাল ভাল যথেষ্ট বিয়াৰ দিন ঠিক কৰিব পাৰি দে বিয়াৰ ফালে আগবাঢ়িব পাৰি এতিয়া লকডাউনৰ কথা আমাৰ অলপ কম কম খৰচাও হ'ব বাচি যাওঁ আৰু কিন্তু আমাৰ এটাই ছোৱালী অলপ ডাঙৰকৈ পাতিম বুলি ভাবিছোঁ এতিয়া টকা খৰচ কৰি কি হ'ব বেংকত থৈ দিয়া ইণ্টাৰেষ্টত দিয়া সুদ পাব এতিয়াতো আমি একদিন নিৰ্বাচন হ'ব আৰু যাই থাকোঁ বিয়া যোগাৰ কৰিব লাগে যাই থাকোঁ নাপাওঁ দে নাই 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 হেল্ল' কি কৰি আছা ভাত খালা অঁ আমাৰ ইয়াত নাই ৰ'বা ডিউটি গ'ল তো তুমি আহি যোৱা মই যাওঁ ঠিক আছে বাৰু চিনা অঁ তুমি আহিলা নেকি ব'লা ব'লা এতিয়া এতিয়া ভাল নাচাওঁ না অঁ বুজিছোঁ বহি থাকিলে নাই মানি মাৰিব পাপা দেখোন তই বস্তি ওচৰত কি কৰিছ তো মই নিম বুলি আছিলোঁ আজি মই লৈ তয়ো
এই আনো আৰু কি কৰিবি আৰু বেটি নাই তই এসে মই না দেখি মোক লৈ আহিম যাওঁই মই তাড়াতাড়ি ইমি দে এই নৰখাই যে লাইভটা বলে দিছি মোৰ বলা, বলা, বলা। কোৱা সোনে তুমি বলা বলা যাও বলা বলা দেৰি হৈছে কিন্তু মা মায়ে দে মাৰে জাগাত একদম পাই গৈছি মাৰে এটি টেনশন ল'ব নালাগে তুমি বলা ও ডেকা ডেকা ও ডেকা ঘৰত আছে হা ও কান দি আছে এই কুকুৰ শালা তই চাৰ্টিফিকেট দে মোক কি হয় কি হ'ল আপুন পলাই যায় তিৰিও পলাই গৈছি মোৰ কালো পলে গেয়া কানৰে কালো গেয়া ও মা হাল সেই সুৰৰ লগতে বেলেগ লগ গেয়া ইয়াৰ পৰা যা তই এ ৰ এই ভালা গাইছি বন্ধু আপি তোৰ ভালচু বুঝছা আৰু তিৰিও ভালচু এই মই হেনা ক'বা লাগিব এতিয়া ঘৰতে ভেৰিব নোৱাৰা মই যাওঁ এই কুকুৰে মোক খালাক জীৱনটো ইয়াতকৈ বেদনা লাগেনে